মইতো কেতিয়াও কোৱা নাই যে আপোনাৰ মাইকীটোক হেৰি হিচাপ দিবলৈ দিয়ক, এনেকৈতো কেতিয়াও কথা কোৱা নাই। মইতো সদায় কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পৰিবাৰ, মই পৰিবাৰৰ কথা কোনোদিন আনাই নাই জীৱনত, আজি প্ৰথম উল্লেখ কৰিলোঁ নেকি। মই বৰ আচৰিত হৈছোঁ এই কথাটো। এনেকুৱা আজিলৈকে কেতিয়াও আমি ৰাজনৈতিক হেৰিত প্ৰেক্ষাপটত দেখা নাছিলোঁ কেতিয়াও এনেকুৱা ঘটনা। আমিও বহুত ৰাজনৈতিক দল আহিল গ'ল নহয়, আমি দেখিলোঁ নহয়, এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও দেখা নাছিলোঁ। যে মানে মই ইয়ালৈ আহিবলৈ এই বৰবাৰীত কি বৰিহাটলৈ আহিবলৈ হ'লে মই মানে নিজে নিজৰ ওচৰত এখন এপ্লিকেশ্যন দিব লাগিব যে ৰবি শৰ্মা আপুনি বৰিহাট যাব লাগিব, এনেকুৱা নিচিনা কথা নহয় জানো। মুখ্যমন্ত্ৰী নিজে কৈছে চাৰ্জশ্বিট দাখিলৰ পিছত তেওঁ ৰাজপথলৈ কিয় নামিবলৈ, ৰাজপথত কিয় নামে? য'ত আছে তাৰ পৰা কাম কিয় কৰিব নোৱাৰে? য'ত আছে তাৰ পৰাই কৰকচোন। মই এনেই আন্দোলন কৰাৰ নামত আন্দোলন কৰি ঘূৰি ফুৰিলে নহ'ব নহয়, আন্দোলন কৰাৰ এটা কাৰণতো লাগিব। যে মই এটা বিপ্লৱী সত্তা, সেইকাৰণে মই চব কথাত বিপ্লৱ কৰিম, এনেকুৱা কথা হ'ব নোৱাৰে নহয়। বিপ্লৱ কৰিবলৈ এটা কাৰণ লাগিব, এটা লক্ষ্য উদ্দেশ্য লাগিব। গতিকে এনেই কিছুমান কথা কৈ দিব নালাগে। অলৰেডি যথেষ্ট তুলুঙা মন্তব্য কৰাৰ বাবে তেওঁ সদায় ট্ৰল হৈয়ে আছে। গতিকে এজন মাননীয় মুখ্যমন্ত্ৰী, আমি আজি তেওঁলোকে যি ধৰণে এগৰাকী মাইকী মানুহৰ কথা কয় বা মোৰ পৰিবাৰৰ কথাই কৈছে বা কাৰোবাৰ বেলেগৰ কথাই কৈছে, মইতো কোনোদিন এনেকুৱা ধৰণৰ কথা মুখেৰে ওলোৱা নাই। মইতো কেতিয়াও কোৱা নাই যে আপোনাৰ মাইকীটোক হেৰি হিচাপ দিবলৈ দিয়ক, এনেকৈতো কেতিয়াও কথা কোৱা নাই। মইতো সদায় কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পৰিবাৰ, মই পৰিবাৰৰ কথা কোনোদিন আনাই নাই জীৱনত, আজি প্ৰথম উল্লেখ কৰিলোঁ নেকি। তো সেইটোৱে চাগে সংস্কাৰৰ পাৰ্থক্য মোৰ আৰু তেখেতৰ। মইতো কেতিয়াও কোৱা নাই যে আপোনাৰ মাইকীটোক হেৰি হিচাপ দিবলৈ দিয়ক, এনেকৈতো কেতিয়াও কথা কোৱা নাই। মইতো সদায় কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পৰিবাৰ, মই পৰিবাৰৰ কথা কোনোদিন আনাই নাই জীৱনত, আজি প্ৰথম উল্লেখ কৰিলোঁ নেকি। মই বৰ আচৰিত হৈছোঁ এই কথাটো। এনেকুৱা আজিলৈকে কেতিয়াও আমি ৰাজনৈতিক হেৰিত প্ৰেক্ষাপটত দেখা নাছিলোঁ কেতিয়াও এনেকুৱা ঘটনা। আমিও বহুত ৰাজনৈতিক দল আহিল গ'ল নহয়, আমি দেখিলোঁ নহয়, এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও দেখা নাছিলোঁ। যে মানে মই ইয়ালৈ আহিবলৈ এই বৰবাৰীত কি বৰিহাটলৈ আহিবলৈ হ'লে মই মানে নিজে নিজৰ ওচৰত এখন এপ্লিকেশ্যন দিব লাগিব যে ৰবি শৰ্মা আপুনি বৰিহাট যাব লাগিব, এনেকুৱা নিচিনা কথা নহয় জানো। মুখ্যমন্ত্ৰী নিজে কৈছে চাৰ্জশ্বিট দাখিলৰ পিছত তেওঁ ৰাজপথলৈ কিয় নামিবলৈ, ৰাজপথত কিয় নামে? য'ত আছে তাৰ পৰা কাম কিয় কৰিব নোৱাৰে? য'ত আছে তাৰ পৰাই কৰকচোন। মই এনেই আন্দোলন কৰাৰ নামত আন্দোলন কৰি ঘূৰি ফুৰিলে নহ'ব নহয়, আন্দোলন কৰাৰ এটা কাৰণতো লাগিব। যে মই এটা বিপ্লৱী সত্তা, সেইকাৰণে মই চব কথাত বিপ্লৱ কৰিম, এনেকুৱা কথা হ'ব নোৱাৰে নহয়। বিপ্লৱ কৰিবলৈ এটা কাৰণ লাগিব, এটা লক্ষ্য উদ্দেশ্য লাগিব। গতিকে এনেই কিছুমান কথা কৈ দিব নালাগে। অলৰেডি যথেষ্ট তুলুঙা মন্তব্য কৰাৰ বাবে তেওঁ সদায় ট্ৰল হৈয়ে আছে। গতিকে এজন মাননীয় মুখ্যমন্ত্ৰী, আমি আজি তেওঁলোকে যি ধৰণে এগৰাকী মাইকী মানুহৰ কথা কয় বা মোৰ পৰিবাৰৰ কথাই কৈছে বা কাৰোবাৰ বেলেগৰ কথাই কৈছে, মইতো কোনোদিন এনেকুৱা ধৰণৰ কথা মুখেৰে ওলোৱা নাই। মইতো কেতিয়াও কোৱা নাই যে আপোনাৰ মাইকীটোক হেৰি হিচাপ দিবলৈ দিয়ক, এনেকৈতো কেতিয়াও কথা কোৱা নাই। মইতো সদায় কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পৰিবাৰ, মই পৰিবাৰৰ কথা কোনোদিন আনাই নাই জীৱনত, আজি প্ৰথম উল্লেখ কৰিলোঁ নেকি। তো সেইটোৱে চাগে সংস্কাৰৰ পাৰ্থক্য মোৰ আৰু তেখেতৰ। মইতো কেতিয়াও কোৱা নাই যে আপোনাৰ মাইকীটোক হেৰি হিচাপ